সকলে জানে আজি প্ৰমোদ বড়ো মিছলীয়া প্ৰমাণ হৈছে আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ সময়ত যি কথাবিলাক কৈছিল আজি সব বিপৰীত হৈ গ'ল আজিৰ তাৰিখত কি হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এই 17 বছৰ হাগ্ৰামাক গালি দিলি আজি বিপিএফক গালি দি আজি প্ৰমোদ বড়োকে ৰাইজে বেয়া পাইছে ফ্লাইঅভাৰ হ'ব লাগিছিল ৰেলৱে ক্ৰছিঙত ওদালগুৰিৰ ৰৌতা গড়েশ্বৰ এইখিনি আজিলৈকে এটাও কাম হোৱা নাই ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো এজন মানে অযোগ্য নেতা 5 বছৰত হাগ্ৰামাৰ কি হৈছিল আৰু 5 বছৰত প্ৰমোদ বড়ো কি কৰিছিল এটো কম্পাৰেটিভ ষ্টাডি সবে কৰি আছে 2005ৰ পৰা 10 লৈকে কি হৈছিল আৰু প্ৰমোদ বড়োৰ 2020ৰ পৰা 25 লৈকে কি কৰি আছে কম্পাৰেটিভ ষ্টাডি সবে কৰি আছে আজিৰ তাৰিখত প্ৰমোদ বড়ো একো কৰিব নোৱাৰাৰ কাৰণে ৰাইজে আজি খেদি আছে সেই উদিনাখন আজি হৰিসিঙা সমষ্টিত এমচিএলএ আজি ৰাইজে খেদি দিছে কিদিছে না নাই আপোনালোকে নিশ্চয় দেখিছে তো সব অঞ্চলতে এইবিলাকে হৈ আছে আৰু আজিৰ তাৰিখত আপোনালোকে দেখিব বেটি বাছক বেটি পঢ়াও বুলি চৰকাৰ চলি আছে হৈছে না নাই কিন্তু আজি দিলীপ বড়ো ডাঙৰীয়াই এজন মানে নিজৰ ছোৱালীৰ বয়সক আজি জন সম্পৰ্ক কৰিছে অবৈধ সম্পৰ্ক কৰিছে লাইজে ধৰিছে আজি ভাইৰেল হৈ আছে অকল এইটোৱেই নহয় বিচিচিত মানে যিমান যিসকল চেয়াৰমেন হৈ আছে বিচিডিচি টিচিএলচি চেয়াৰমেন কিছুমান মানে পাৰ্টিৰ বিষয়াসকলে এইবিলাক কুকৰ্মবিলাক কৰি আছে আজি ইলিগেল ভালে কাম কৰিবিলাক আছে ইয়াৰ কাৰণে আইজে আজিৰ তাৰিখত ইউপিপিএল দলক ৰেজেক্ট কৰিছে হাগ্ৰামা মহিলাৰকে বিচাৰি আছে তেখেতসকলে কৈ আছে মানে বিটিচি 3 মাহৰ ভিতৰত ছুইজাৰলেণ্ড বনাম ছুইজাৰলেণ্ড এইবিলাক কাম হয়তো চলে নেকি আমিতো গৈ পোৱা নাই আমিতো নাজানো তেখেতসকলে যে আৰ্টিফিচিয়েল ছুইজাৰলেণ্ড বনাই আমাৰ ছোৱালীসকলক আমাৰ মাইনাসকলক জীৱনটো ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে আমাৰ বেটিসকলক আমি বচাবৰ কাৰণে আমি ৰাইজে আজি আগুৱাই আহিব লাগিব আৰু আমাৰ মহিলাসকলে আগুৱাই আহিব লাগিব আমাৰ ল'ৰা ছোৱালীসকলে আগুৱাই আহিব নিজৰ ভৱিষ্যতৰ কাৰণে নিজৰ সংস্থাপনৰ কাৰণে আমি কাম কৰিব লাগিব ফাৰ্ষ্ট চেৰপাং সমষ্টিত যে হাজাৰ হাজাৰ আমাৰ আই মাতৃসকল আমাৰ মহিলাসকল আমাৰ যুৱসকল ওলাই আহিছে এইটোৱে প্ৰমাণ যে অনাগত যিটো বিটিচি নিৰ্বাচন 2025 হ'ব লগা ইয়াত আমি মানে বিপুল ভোটত আমি জিকি যাম ফাৰ্ষ্ট চেৰপাং উদ্ধাৰ কৰিব আৰু গোটেই যিটো ওদালগুৰি জিলাৰ আমাৰ পাৰ্টি জিলা হিচাপে 5খন সমষ্টি আছে 5টাতে জিকি যোৱাটো আজি মানে প্ৰকট হৈ আছে আমি জিকি যোৱাটো নিশ্চিত ওদালগুৰি জিলা হিচাপে সকলোৱে জানে আজি প্ৰমোদ বড়ো মিছলীয়া প্ৰমাণ হৈছে আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ সময়ত যি কথাবিলাক কৈছিল আজি সব বিপৰীত হৈ গ'ল আজি ইণ্টাৰভিউ পাতিব আজি এপইণ্টমেণ্ট দিব এনেকুৱা কথা আজি ক'ত গ'ল আজি হাজাৰ হাজাৰ ভেকেণ্ট পোষ্ট আছে বিটিচিত এই পোষ্টবিলাক আজি কিয় মানে পূৰণ নহ'ল আজি বিটিআৰ চুক্তিৰ দ্বাৰাই 6.3 দ্বাৰাই যিমান কলেজ স্কুল আছিল প্ৰাদেশিকীকৰণ কৰিব লাগিছিল কিন্তু আজি কিয় কৰিব পৰা নাই অসম এছেম্বলি শেষ হ'ল কিয় বিল লৈ আহিব পৰা নাই কিয় আইন গঠন কৰিব পৰা নাই তো ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো ডাঙৰীয়া এজন ডাঙৰ মিছলীয়া নেতা লিডাৰ তাৰ দ্বাৰাই আমাৰ ৰাজ্যৰ কোনো উপকৃত নহয় তাৰ দ্বাৰাই আমাৰ যুৱবিলাকৰ উপকৃত নহয় তাৰ দ্বাৰাই আমাৰ মহিলাসকলে স্বাৱলম্বী নহয় তাৰ দ্বাৰাই আমাৰ বিটিচিৰ যে দুখীয়া ৰাইজৰ কোনো ইয়াৰ মানে ভৱিষ্যত নাই তেখেতসকলে খালি নিজৰ পকেটটোৱে চাই আছে ইয়াত বিটিআৰ চুক্তিৰ দ্বাৰাই আমি ৰৌতাত যে অৰ্গেনিক ইউনিভাৰ্চিটি পাব লাগিছিল আপোনালোকৰ ওদালগুৰিত যে মানে ট্ৰাইবেল ইউনিভাৰ্চিটি পাব লাগিছিল নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি পাব লাগিছিল বা বহুতো মানে ডাঙৰ ইনষ্টিটিউশ্যন পাব লাগিছিল আজি মানে ফ্লাইঅভাৰ হ'ব লাগিছিল ৰেলৱে ক্ৰছিঙত ওদালগুৰিৰ ৰৌতা গড়েশ্বৰ এইখিনি আজিলৈকে এটাও কাম হোৱা নাই ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো এজন মানে অযোগ্য নেতা তাৰ মানে ৰাইজে আজি দেখিছে 5 বছৰত পেহলে ইস্তেমাল কৰ ফিৰ বিশ্বাস কৰ তো আমি 5 বছৰ ইস্তেমাল কৰিলোঁ বিশ্বাস কৰিব নোৱাৰা হ'ল প্ৰমোদ বড়োক দেখা নাই একেসকলে কৈছিল যি হৈছিলে পাচলি বিক্ৰী কৰি আছে আজি পাতৰ ভাঙাই আমাৰ মহিলাসকলে কাম কৰি আছে আজি মানে গাহৰি বিক্ৰী কৰি খাই আছে মুৰ্গী বিক্ৰী কৰি খাই আছে খাচী পাটা বিক্ৰী কৰি খাই আছে একেসকলৰ কাৰণে আৰ্থিক অনুদান দিয়া হ'ব বুলি কৈছিল 2 লাখ টকাকৈ আজি দেখা পালোঁ একজন মানুহ পোৱা নাই কোনো এজন প্ৰমাণ নাই যে আমি পাইছোঁ বুলি ক'ব পৰা গোটেই বিটিচিত তাই কৈছে জব মানে এটা কাম যিকোনো হাতত এটা কাম দিব লাগে চৰকাৰী চাকৰি দিব লাগে 3rd গ্ৰেড 4th গ্ৰেড হ'লেও এইটো আমি বুজোঁ জব মানে চাকৰি আমি বুজোঁ তাই একেসকলে সেল্ফ এমপ্লয় হ'লে বেলেগ কথা চেক এমপ্লয়মেণ্ট কথাটো বেলেগ আৰু জব কথাটো বেলেগ
তেখেতসকলে বুজাইছে জব মানে সেলফ এমপ্লয়মেন্ট কথাটো বুজাই দিছে আমাৰ ৰাইজক কিন্তু জবটো বেলেগ বস্তু আৰু সেলফ এমপ্লয়মেন্ট বেলেগ বস্তু সেলফ এমপ্লয়মেন্ট কাৰোবাৰ ঘৰতো আমি মানে কাম কৰি খাব পাৰে কোনোবা ফেক্টৰীটো কাম কৰিব পাৰে এইবিলাকো সেলফ এমপ্লয়মেন্ট বা কিবা এটা কাম মানে কাৰোবাৰ নিৰ্ভৰত কাম কৰা এইবিলাকে সেলফ এমপ্লয়মেন্ট কৰিব পাৰোঁ আমি কাৰোবাৰ মানে গাহৰি পালন কৰা কাৰোবাৰ মানে মুৰ্গী পালন কৰা এইবিলাক সেলফ এমপ্লয়মেন্ট এইটো বেলেগ বস্তু জব মানেতো চৰকাৰী চাকৰি হ'ব লাগে তো এখেতসকলে বুজাইছে মানে কাৰোবাৰ ঘৰত মানে ৰুৱাটি থাকিলেও বা কাম কৰা মানে কিবা থাকিলেও সেইটো বোলে চাকৰি কৈছে কাৰোবাৰ যদি মানে ফেক্টৰী আছে তাত মানে ঘৰত কাম কৰিলেও মানে ফেক্টৰীত কাম কৰিলেও সেইটো বোলে চাকৰি কৈছে এইটোতো নহয় এইটোতো মিন নকৰে তো জব কাৰ্ডত কি কৈছে যেতিয়া ভাৰত চৰকাৰে জব কাৰ্ড দিছিল তেতিয়া কি কৈছে প্ৰতিজনে মানে কম্পালচাৰিলি কাম পাব লাগে 100 দিন 365 দিনত এইটোৱে জব কাৰ্ড বুলি কৈছিল আৰু কামো পাইছিল সেই সময়ত কিন্তু প্ৰমোদ বড়োৰ দিনত কোনো জব কাৰ্ডৰ কাম নাই আৰু কেনেকৈ জব দিব পাৰি কৰিছে যি দেখিছে চব BPF কৰা আজিৰ তাৰিখত কি হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এই 17 বছৰ হাগ্ৰামাক গালি দিলি আজি BPF গালি দি আজি প্ৰমোদ বড়োকে ৰাইজে বেয়া পাইছে কাৰণ ৰাইজে জানে এই ৰাস্তা কৰিছে হাগ্ৰামা মহিলাৰী কৰিছে এই স্কুল হাগ্ৰামা মহিলাৰী কৰিছে এই বড়োলেণ্ড ইউনিভাৰ্চিটি হাগ্ৰামাই কৰিছে এই মেডিকেল কলেজ হাগ্ৰামাই কৰিছে এই CIT হাগ্ৰামাই কৰিছে ওদালগুৰি সাব ডিভিজন হাগ্ৰামাই বনাইছে আজি ছেক্ৰেটাৰিয়েট হাগ্ৰামাই বনাইছে যি বনাইছে হাগ্ৰামাই বনাইছে আজি ডাঙৰ ডাঙৰ দলং হৈছে আইপুৱালি দলং হৈছে হাগ্ৰামা ব্ৰিজ হৈছে কোকৰাঝাৰৰ ফ্লাইঅভাৰ হৈছে বা ক'ৰবা মাছবাৰত যদি কোনোবা এটা ৰাস্তা হৈছে স্কুলৰ বাউণ্ডাৰী ৱাল হৈছে ইয়াত ভেঞ্চাৰ স্কুল যদি প্ৰভিন্সিয়েলাইজ হৈছে সব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে BPF কৰিছে তাত সত্ত্বেও যদি প্ৰমোদ বড়ো ডাঙৰীয়াই 17 বছৰত একো কৰা নাই কৈ যদি পাব্লিকে বেয়া পাব না নাই এইটোৱে হৈছে আজিৰ তাৰিখত প্ৰমোদ বড়ো নিজে একো কৰিব পৰা নাই আৰু বেলেগে গালি দি আছে চবে জানে আজিকালি চবে কম্পাৰিটিভ ষ্টাডি কৰে